সকলোকে নমস্কাৰ জনাইছোঁ। মই ক'ত আছোঁ ধৰিব পাৰিছেনে? নিশ্চয় পাৰিছে চাগে। মই আছোঁ উপাসনাৰ ঘৰত। আচলতে পৰহি মই উপাসনালৈ গৈছিলোঁ, মানে তেহেঁতি আহিছিলে দুজনী সন্ধিয়া। মোক ক'লে ব'লক আমাৰ ঘৰতে ভাতটো খাই ৰাতি থৈ যাবহি। তাৰপিছত ময়ো গ'লোঁ আৰু সেইদিনা আছে মঙলবাৰ আৰু নিৰামিষ তেহেঁতখন মঙলবাৰে। তাৰপিছত বোলো হ'ব ব'ল। তাৰপিছত ইফালে মোৰ দেখিছেনে আধা বয়স গ'ল, এতিয়া আকৌ দাঁত ওলাইছে একদম ফুলি মানে অৱস্থা বেয়া হৈ আছে, বিষত একো ভুকুচাই মানে ভাত খাবই পৰা নাই। তাৰপিছত অকণমান মনটো খেলি মেলি লাগি আছিলে, সকলোৱে গম পাইছে আৰু। তাৰপিছত মনটোকে ভাল লাগক বুলি হাতৰ ঘৰ পালোঁগৈ। খুব ধুনীয়াকৈ তাই খানা বনাবলৈ ৰেডি হৈছে আৰু এয়া তাই ৰেডি কৰি আছে। এইফালে চলে বনাইছিলে অকণমান হাঁহি দেখিছেনে। তাৰপিছত ইফালে পনীৰ বনাব। আৰু এটা কথা, মঙলবাৰ আলহী হওক ঘৰৰ মানুহ হওক একদম শুদ্ধ নিৰামিষ মানে দেই। কিন্তু কুকুৰ মেইন এডোখৰত 5টামান আছে জানানে, ইমানেই ভাল পায় নহয়, মানে কি ক'ম আৰু একদম ডগ লাভাৰ বুলি যিটো কয় মানে অৰিজিনেল সেইটো আৰু। তাহাঁতৰ কাৰণেতো মাংস মেইন, মাংস লাগিবই আৰু। তাৰপিছত দুইজনী পাকঘৰতে তাই মানে ভাত বনাই আছোঁ, মই ইটো লাগি আছোঁ। মটৰ পনীৰ বনাইছিলে, জিৰা ৰাইচ বনাইছিলে, ডাল আছিলে, চব্জি আছিলে, তেনেকৈ আৰু চালাড আছিলে। তাৰপিছত এই মেইন বস্তুটো হৈছে এইটো টিকলুটো চাওকচোন, ইমান মৰম লগা। 25 days মান হৈছে চাগে দেই। ভাইটিয়ে আনিছে, উপাসনাৰ মানে হাজবেণ্ডে। ইমান মৰম লগা, তাকে চাবলৈ বুলি কুহি গাত তত নাই, মানে যায়েই আৰু। মানে আগদিনা গম পালে এডোখৰত টিকলা এটা আহিছে বুলি কুহিটো মুঠপাত, ইমান মৰম লগা চাওকচোন। তাৰপিছত তাকে চাবলৈ বুলি আমি দুইজনী ৰাতিয়ে গ'লোঁ, প্ৰায় 7:30 গৈছোঁ, আমাৰ ঘৰতে 7টা বাজিলে। তাৰপিছত এইটো কি ধুনীয়া বস্তু চাওকচোন, এইটো মানে পিৰিয়ডছৰ টাইমত বা কঁকালৰ বিষ হ'লে মানে মাছাজ টাইপ আৰু। কিন্তু মোৰ লগোৱাটো ভুল হৈছে বাৰু দেই, আপোনালোকে সেইটো ইগন'ৰ কৰিব। খুব ধুনীয়া হয়, পৰিস্মা আনিছিলে। এইটো এনেকৈ কৰি ইফালে লগাব লাগিছিলে, মই পাই আকৌ ইফালে লগালোঁ। মানে মই নাজানো ভালকৈ, পিছতহে মই ন'টিচ কৰিছোঁ কথাটো, মোৰ ভুল হৈছে বুলি লগোৱা। এনেকৈ সোমোৱাই মানে ইফালে কৰি লগাব লাগিছিলে। কিন্তু বিৰাট আৰামদায়ক বস্তু, কোনোবাই ল'লে ল'ব পাৰিব। তাই অনলাইনে আনিছিলে বাৰু, যদি কোনো কাৰোবাক লাগে লিংক বুলি কমেণ্ট কৰিব, মই দি দিম বাৰু। বিৰাট আৰামদায়ক, মানে মাছাজ কৰা নিচিনা আৰু একদম ভাইব্ৰেশ্যন টাইপ। পেট বিষ হওক, কঁকাল বিষ হওক বা তেনেকুৱা কাৰণে খুব ভাল। তাৰপিছত টিকলাটোৱে আকৌ উপাসনাৰ ৰুমতে পতি কৰিলে, এই নক'ব আৰু। পতি চুচু একদম, মানে সি তাক সৰু হৈ আছে ন, 25 দিনীয়া আৰু। তাক শিকাইছে, মানে লাহে লাহে শিকি যাব ক'ত কেনেকৈ কৰিব লাগে। তাৰপিছত এয়া উপাসনা আকৌ চাফা কৰাত লাগিলে, বোৱনী বোধে চাফা কৰিছে, উপাসনাও চাফা কৰিছে। মই আকৌ অকণমান ৰুমতে এনেই বিচনাতে পৰি আছিলোঁ, তাইৰ ৰুমতে দেখিছেনে পূৰা চাফা কৰি আছে। ইমান যে মৰম কৰে তেহেঁতি, মানে একদম বলিয়া আৰু আজিৰ যুগততো মানুহক খুৱাই বা মানুহক পিন্ধাই বা মানুহক বিশ্বাস কৰি একো লাভেই নাই। গতিকে জীৱ জন্তুকেও ভাল পাওক, বহুত আশীৰ্বাদ পাব। এইটো ৰকী, আমাৰ কুহিতকৈ ডাঙৰ, 12 বছৰ হৈ গ'ল আৰু ইমান মৰম লগা। প্ৰথম সিহঁতঘৰত আছিলে, তাক আকৌ ভাত খুৱাই দিব লাগে আৰু বুঢ়ানী বাইদেউহে খুৱাব লাগিব তাক ভাত, নহ'লে সি মানে ভাত নাখায়। ইমান মৰম লগা আছিলে। এতিয়া বাৰু বয়স